হে গাইজ মই আজি পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ। আজিকালি মৰণ দিয়া ইমানেই সহজ হৈছে, আগৰ নিচিনা নাই আৰু আগৰ দিন নাই। আগতে আমি এনেকৈ দিছিলোঁ, মানে গৰুৰ লগত দিছিলোঁ মৰণা, আৰু তাৰপিছতে আকৌ ট্ৰেক্টৰৰ লগত দিছিলোঁ। আৰু চাওক, আজিকালি দেখুৱাই আছোঁ মই আজিকালি মৰণা দিয়া সহজ উপায়। কি ধুনীয়া, কি সুন্দৰ, আৰু লগতে ধূলি পতান সেইবিলাকো নাথাকে। মানে ধূলি পতানখিনি চব মানে উৰি বেলেগ ছাইডত পৰেগৈ, আৰু ধানখিনি অকল ধানৰ জেগাত পৰে। সেইটো কেনেকুৱা মেচিন, আৰু সেইটো আমাৰ ওচৰতে মানে মেচিনটো চলি আছে এতিয়া। মই তাত গৈ দেখুৱাই আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষৰলৈকে, আৰু যদি চাই ভাল লাগে লাইক কৰি দিব, আৰু কেনেকৈ পালে কমেণ্ট কৰি জনাব। আৰু যদি নতুন চাই আছে মোৰ চেনেলত, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইপিনে চাওক, এক জেগাত খেৰ, আৰু এইপিনে হ'ল ধান ঢালি দিয়া মেচিনটো, আৰু মাজত পতান যোৱা। চাওক, 4 বিঘা 5 বিঘা মাটিৰ ধান এঘণ্টাও নালাগে, ইমান পটাপট শেষ হৈ যায় ইয়াত। আৰু এইপিনে চাওক, ধান কি ধুনীয়াকৈ পূৰা চাফা ধান, আৰু জাৰিবলৈ দৰকাৰ নাই, চাফা কৰিবলৈ দৰকাৰ নাই, ডাইৰেক্ট মিলত গৈ খুন্দিব পাৰে। ইমান ধুনীয়া হৈছে চাওক।